ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ যিটো প্ৰথম চেপ্টাৰ আছে বৰগীত এই বৰগীত চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰকেইটা ঠিক আছে তোমালোকৰ কাৰণে প্ৰশ্নৰ উত্তৰকেইটা মই একেবাৰে চুটি লিখি আনিছো যাতে তোমালোকৰ কোনো ধৰণৰ সমস্যা নহয় ঠিক আছে আৰু তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা পাৰফেক্টলি ডিজাইন কৰা হৈছে যাতে তোমালোকে মেট্ৰিক পৰীক্ষাত ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰা ঠিক আছে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা তো অনুলিখিত যিবিলাক প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্ন উত্তৰ মই তোমালোকক দেখাই দিম তাৰপিছত 2015 চনৰ পৰা আজিৰ তাৰিখলৈকে ঠিক আছে আগৰ মেট্ৰিক পৰীক্ষাবিলাকত আহি যোৱা প্ৰশ্ন যিকেইটা আছে মানে এইটো চেপ্টাৰৰ পৰা যিকেইটা প্ৰশ্ন আহিছে আগৰ বছৰবিলাকত ঠিক আছে মানে আগৰ মেট্ৰিক পৰীক্ষাবিলাকত 2015 পৰা আজিলৈকে গোটেইকেইটা প্ৰশ্ন মই তোমালোকক দেখাই দিম আৰু সেইবিলাকৰ উত্তৰ দেখাই দিম ঠিক আছে যাতে তোমালোকে এটা আইডিয়া পোৱা যে প্ৰশ্ন উত্তৰবিলাক কেনেকৈ আহে বা মেট্ৰিক পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এইটো চেপ্টাৰৰ পৰা ঠিক আছে গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু তোমালোকক কেইটামান অতিৰিক্ত প্ৰশ্ন আৰু সেইবিলাকৰ উত্তৰো দেখাই দিম তাৰমানে পাঠৰ ভিতৰৰ কিছুমান প্ৰশ্ন আৰু সেইবিলাকৰ উত্তৰ মই তোমালোকক দেখাই দিম যিবিলাক মানে মেট্ৰিক পৰীক্ষাত অহাৰ সম্ভাৱনা আছে হ'ব গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু গোটেইকেইটা প্ৰশ্ন উত্তৰ লিখি ল'বা ঠিক আছে তো চোৱা ভাৱ বিষয়ক তোমালোকক 1 নম্বৰত দিছে যে চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া ঠিক আছে এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক চমুকৈ দিবলৈ দিছে ঠিক আছে তো চোৱা নেৰিবা বান্ধৱ মোক জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ভগৱানক অনুৰোধ কৰিছে বা হৰিক অনুৰোধ কৰিছে ঠিক আছে গতিকে তোমালোকে লিখিবা কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে ঠিক আছে এটো 1 মাৰ্কৰ প্ৰশ্ন হয় প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব পাৰে গতিকে তোমালোকে মুখস্থ কৰি পেলাবা হ'ব তাৰপিছত তোমালোকক সুধিছে হনক হনন্দ যোগী যাহাকু দিয়াই হনক হনন্দ আদি যোগীসকলে কাক ধ্যান কৰে উত্তৰ তোমালোকে লিখিবা হনক হনন্দ আদি যোগীসকলে ভগৱানক বা হৰিক ধ্যান কৰে বুলি কৈছে ঠিক আছে তোমালোকে ভগৱান শব্দটো কাটি দিবা বা ভগৱান শব্দটো লিখিলে হৰি শব্দটো কাটি দিবা দুইটা শব্দ একেলগে লিখা দৰকাৰ নাই ঠিক আছে আৰু যদি দুইটা লিখিব বিচৰা তেনেহলে তোমালোকে এটা শব্দ ব্ৰেকেটৰ ভিতৰত লিখিবা ঠিক আছে হ'ব একেবাৰে ইজি হয় তাৰপিছত গদ দিয়া হৈছে যে কবি কিহত আতুৰ হোৱা বুলি কৈছে আতুৰ শব্দটোৰ অৰ্থ হৈছে ভোগা সাফাৰ কৰা ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা কবি সাংসাৰিক দুখ যন্ত্ৰণাত আতুৰ হোৱা বুলি কৈছে হ'ব এটো ধুনীয়াকৈ লিখি ল'বা তোমালোকে নেক্সট আছে তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা অৰ্থাৎ তোমালোকৰ পাঠত যে বৰগীতটো দিছে ঠিক আছে এই বৰগীতটো কোনে ৰচনা কৰিছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছে হয়নে তো তোমালোকে উত্তৰত লিখিবা আমাৰ পাঠ্য বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল তাৰপিছত উংগত দিছে যে বৰগীতটি কি ৰাগত বন্ধা আছে উত্তৰ তোমালোকে লিখিবা বৰগীতটি বসন্ত ৰাগত বন্ধা আছে ঠিক আছে তোমালোকে চাবা কিতাপত তোমালোকক মানে যেটো চেপ্টাৰ আছে চেপ্টাৰটোৰ নামৰ তলতে আছে ৰাগ বসন্ত ঠিক আছে তো তোমালোকে লিখিব লাগিব বসন্ত ৰাগত ঠিক আছে বৰগীতটি বসন্ত ৰাগত বন্ধা আছে এটো ধুনীয়াকৈ লিখিবা তাৰপিছত তোমালোকক প্ৰথমছত দিছে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে উত্তৰ তোমালোকে লিখিবা কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে হ'ব এটো ধুনীয়াকৈ লিখিবা নেক্সট আছে মুখপাহ মানে কি উত্তৰত লিখিবা তোমালোকে মুখপাহ মানে হৈছে মায়াৰ বান্ধোন বা তোমালোকে বন্ধন বুলি লিখিব পাৰা ঠিক আছে মুখপাহ মানে হৈছে মায়াৰ বান্ধোন বা বন্ধন ওকে তো এটো প্ৰশ্ন ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো পৰীক্ষাত অহাৰ সম্ভাৱনা আছে গতিকে তোমালোকে মুখস্থ কৰি পেলাবা তাৰপিছত চোৱা কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে এটো প্ৰশ্ন ইম্পৰ্টেন্ট হয় তোমালোকে গুটিকেটি ইম্পৰ্টেন্ট হয় গুটিকেটি মুখস্থ কৰি পেলাবা ঠিক আছে যেটো মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা তৈয়াৰ হৈ আছা গতিকে তোমালোকে এই গুটিকেটি প্ৰশ্ন মুখস্থ কৰি পেলাব লাগিব এই 1 মাৰ্কৰ যিকেইটা প্ৰশ্ন আছে গুটিকেটি প্ৰশ্ন তোমালোকে মুখস্থ কৰি পেলাবা হ'ব ঠিক আছে তাৰপিছত তোমালোকক দিছে বৰগীতটিৰ মূলভাৱ লিখা ঠিক আছে তোমালোকক বৰগীতটিৰ মূলভাৱ লিখিবলৈ দিছে তোমালোকক মানে একেবাৰে চুটিকৈ লিখি আনিছো ইয়াতকৈ চুটি কৰিবলৈ নাযাবা তেনেহলে তোমালোকে কিন্তু ফুল মাৰ্ক নোপোৱা হ'ব গতিকে তোমালোকে এটো লিখিবা মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা এই বৰগীতটিত তেওঁৰ গভীৰ দাক্ষ্য ভক্তিৰ ভাৱ প্ৰকাশ পাইছে কবিয়ে ভগৱান হৰিৰ ওচৰত সম্পূৰ্ণ আত্মসমৰ্পণ কৰি জীৱনে মৰণে তেওঁক এৰি নাযাবলৈ অনুৰোধ জনাইছে হনক হনন্দৰ দৰে যোগীও যাক ধ্যান কৰে যাৰ মহিমাৰ অন্ত নাই তেনেজন ভগৱানৰ মহিমা সাধাৰণ মানুহৰ বাবে বুজা অসম্ভৱ কবিয়ে সংহাৰৰ দুখ কষ্টত আতুৰ হৈ ভগৱানৰ চৰণত আশ্ৰয় বিচাৰিছে
কাৰণ তেওঁৰ বাবে ভগৱানৰ চৰণেই পৰম ধন আৰু তেওঁৱেই ভক্তৰ জীৱন। সেয়ে তেওঁ ভগৱানক কৃপা কৰি মায়াৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ কাতৰভাৱে প্ৰাৰ্থনা জনাইছে। ঠিক আছে, সেইদৰে ধুনীয়াকৈ তোমালোকে লিখিবা, বেছি দীঘল নহয়। চোৱা, ইমানখিনি হয়, ইমানখিনি তোমালোকে লিখিবই লাগিব। ঠিক আছে, কাৰণ এইটো 3-4 মাৰ্কৰ হয়। ঠিক আছে, তোমালোকক যদি বৰগীতটোৰ মূলভাৱ লিখিবলৈ দিয়ে তেনেহ'লে কমেও 4 মাৰ্ক বা 3 মাৰ্ক দিব। ঠিক আছে, গতিকে ইমানখিনি তোমালোকে লিখিব লাগিবই, ইয়াতকৈ সৰু কৰিবলৈ নাযাবা। ঠিক আছে, যিহেতু মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা ন, গতিকে তোমালোকে অলপ কষ্ট কৰিবই লাগিব। ঠিক আছে, তাৰপিছত তোমালোকক 3 নম্বৰত দিছে বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া, অৰ্থাৎ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে তোমালোকক চমুকৈ লিখিবলৈ দিছে। চোৱা মই কিমান চমুকৈ লিখিছোঁ, ইয়াতকৈ আৰু চমু কৰিবলৈ নাযাবা, তেনেহ'লে তোমালোকে ফুল মাৰ্ক নোপোৱা। ঠিক আছে, তো তোমালোকে উত্তৰত লিখিবা, লখিমপুৰৰ লেটেকুপুখুৰীত 1489 চনত জন্মগ্ৰহণ কৰা মহাপুৰুষ মাধৱদেৱ আছিল মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ প্ৰধান শিষ্য। ঠিক আছে, আৰু নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম কাণ্ডাৰী। 1996 চনলৈকে বিস্তৃত তেওঁৰ সুদীৰ্ঘ জীৱনকালত নামঘোষা, ৰাজসূয় কাব্য আৰু অৰ্জুন বঞ্জনৰ দৰে কালজয়ী সাহিত্য ৰচনা কৰি তেওঁ অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। হ'ব ষ্টুডেণ্টছ, এইদৰে ধুনীয়াকৈ তোমালোকে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে লিখিবা। হ'ব, এতিয়া বোলা 4ত চাওঁ। 4ত তোমালোকক দিছে ব্যাখ্যা কৰা, তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে। ঠিক আছে, তো চোৱা, সহস্ৰ ভয়নে যাৰ নাপাৱন্ত সীমা, অদমে জানিব কেনে তোমাৰ মহিমা। ঠিক আছে, তো এইদৰে বৰগীতটিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ভগৱানক কৈছে। ঠিক আছে, তো চোৱা, ইয়াত তোমালোকক অনলি ব্যাখ্যা কৰিবলৈ দিছে, গতিকে তোমালোকে যদি ইচ্ছা কৰা তেনেহ'লে অনলি এইখিনি লিখিলেই হ'ব। ঠিক আছে, যদি তোমালোকক 2 মাৰ্ক বা 3 মাৰ্ক দিয়ে তেনেহ'লে তোমালোকে অনলি এইখিনি লিখিবা, আৰু যদি তোমালোকক 4 মাৰ্ক বা 5 মাৰ্ক দিয়ে পৰীক্ষাত তেনেহ'লে তোমালোকে গোটেইখিনি লিখিব লাগিব। আৰু যদি তোমালোকক কৈ দিয়ে যে প্ৰসংগ সংগতিটোৰহে ব্যাখ্যা কৰা তেনেহ'লেতো তোমালোকে গোটেইখিনি লিখিব লাগিব। ঠিক আছে, চোৱা, আৰু তোমালোকে পাৰিলে গোটেইখিনি লিখিবা, মই তোমালোকক ছাজেষ্ট কৰি আছোঁ তোমালোকে গোটেইখিনি লিখি পেলাবা। ঠিক আছে, একেবাৰে ইজি হয়। চোৱা, প্ৰসংগটোতো একেবাৰে ইজি হয়। চোৱা, উক্ত কবিতাকে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। 3-4 বাৰমান পঢ়িলে মুখস্থ হৈ যাব। ঠিক আছে, কবিজনৰ নাম মনত ৰাখিলে হ'ল, আৰু কোনটো বৰগীত মানে কোনটো চেপ্টাৰৰ পৰা এইখিনি লোৱা হৈছে, পাঠখিনি লোৱা হৈছে, অংশখিনি লোৱা হৈছে, সেইটোৰ নাম জানিলে হ'ল। আৰু বাকী তোমালোকে ক্লাছ 9ত যেনেকৈ পাইছা তেনেকৈয়ে মানে প্ৰসংগ সংগতি তেনেকৈ দৰ্শাই লিখিব লাগে। তাৰমানে তোমালোকে চেপ্টাৰটোৰ নাম কোনটো কিতাপৰ পৰা দিয়া হৈছে, ঠিক আছে, আৰু কোনজন লিখকে লিখিছে সেইখিনি লিখি প্ৰসংগখিনি তোমালোকে লিখিব পাৰা। ঠিক আছে, এইদৰে উক্ত কবিতাকে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। এইদৰে তোমালোকে লিখিবা। ঠিক আছে, ইয়াতকৈ সৰু কৰিবলৈ নাযাবা, মইতো তোমালোকক ছাজেষ্ট কৰিম তোমালোকে গোটেইখিনি লিখি লোৱা, বেছি দীঘল নহয়। উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। সেইখিনি হৈছে প্ৰসংগ। তাৰপিছত তোমালোকে সংগতিত এইখিনি লিখিবা। চোৱা কিমান শ্বৰ্টকৈ লিখিছোঁ সংগতিটো। উক্ত কবিতাভাষী হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে বৰ্ণনা কৰিছে। ঠিক আছে, তাৰপিছত ব্যাখ্যা তোমালোকে লিখিবা, ভগৱানৰ মহিমা অনন্ত আৰু অচিন্তনীয়, যাৰ গুণৰ সীমা হাজাৰ মুখ থকা অনন্ত সাপেও বিচাৰি নাপায়। তেনেস্থলত এজন সাধাৰণ অধম মানুহ হৈ কবিয়ে ভগৱানৰ সেই অপাৰ মহিমাৰ অন্ত পোৱাটো অসম্ভৱ। কবিয়ে ইয়াত ভগৱানৰ বিৰাটত্বৰ বিপৰীতে নিজৰ ক্ষুদ্ৰতা আৰু ভক্তিভাৱ প্ৰকাশ কৰিছে। ঠিক আছে, এইদৰে তোমালোকে লিখিবা। তোমালোকক যদি মাত্ৰ 2 মাৰ্ক বা 3 মাৰ্ক দিয়ে তেনেহ'লে এই বাক্যখিনি লিখি দিলেই হ'ল, আৰু বাকী যদি 4 মাৰ্ক বা 5 মাৰ্ক দিয়ে তেনেহ'লে গোটেইখিনি লিখিবা। ঠিক আছে, আৰু যদি তোমালোকক কৈ দিয়ে যে প্ৰসংগ সংগতিটোৰহে ব্যাখ্যা কৰে তেনেহ'লে গোটেইখিনি লিখিব লাগিব। হ'ব, এইদৰে গোটেইকেইটা চোৱা। খত দিছে, আতুৰ শৈলুহু হৰি বিষয় বিকলে, কৰিয় উদ্ধাৰ মোক চৰণ কমলে। ঠিক আছে, তোমালোকে ইয়াৰ উত্তৰটো সেইদৰে লিখি ল'বা। উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত তোমালোকে সংগতি দি লিখিবা, উক্ত কবিতাভাষীৰ জৰিয়তে কবিয়ে সাংসাৰিক বিষয় বাসনাৰ পৰা উদ্ধাৰ পাবলৈ শ্ৰীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে। তাৰপিছত তোমালোকে ব্যাখ্যা দি লিখিবা, কবিৰ মতে এই সংসাৰ মায়াজালেৰে আবদ্ধ, মানুহে
পাৰ্থিৱ বিষয় বাসনাত মগ্ন হৈ ঈশ্বৰক পাহৰি যায় আৰু অৰ্থহীন দুখ কষ্টত ভোগে। এনে অৱস্থাত কবিয়ে অতি আতুৰ হৈ ভগৱান শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে যাতে তেওঁক এই মায়া বন্ধনৰ পৰা উদ্ধাৰ কৰি নিজৰ পবিত্ৰ চৰণ কমলত আশ্ৰয় দিয়ে। কাৰণ ভগৱানৰ চৰণ সেৱাই হ'ল মুক্তিৰ একমাত্ৰ পথ। ঠিক আছে, অৰ্থাৎ আমি নিজকে ভগৱানৰ ওচৰত সমৰ্পণ কৰি দিব লাগে। ঠিক আছে, তেনেহ'লে আমি মুক্তি পাম, তেনেহ'লে আমি শান্তি পাম। ঠিক আছে, এই সংসাৰত থকা এই যে মোহ মায়াত আমি আবদ্ধ হৈ আছোঁ, ঠিক আছে, সাংসাৰিক পাৰ্থিৱ মোহ মায়াত যে আমি আবদ্ধ হৈ আছোঁ, এইটো বেকাৰ, এইটো মিছা মোহ মায়া। ঠিক আছে, আমি মুক্তি লাভৰ কাৰণে, আমি প্ৰকৃত শান্তি লভিবৰ কাৰণে নিজকে ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত সমৰ্পণ কৰি দিব লাগে। ঠিক আছে, তো ষ্টুডেণ্টছ এতিয়া গত চোৱা, গত তোমালোকক দিছে তোমাৰ চৰণ ধুই মোৰ মহাধন ভকত জনে নিজ তুমিহে জীৱন। তো চোৱা প্ৰসংগটো তোমালোকে এইদৰে লিখিবা। উক্ত কবিতা আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। সেইদৰে তোমালোকে প্ৰসংগটো লিখিবা। আগৰ কেইটাত যেনেকৈ আহিছে ছেমেই হয়, প্ৰসংগটো একদম ছেম হ'ব। এইটো চেপ্টাৰত যিমানকেইটা তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে গোটেইকেইটাত প্ৰসংগ ছেম। তাৰপিছত সংগতিটো তোমালোকে এইদৰে লিখিবা। হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। ঠিক আছে, এইটো তোমালোকে সংগতি লিখিবা। তাৰপিছত ব্যাখ্যাটো তোমালোকে এইদৰে লিখিবা যে মাধৱদেৱৰ মতে সংসাৰৰ মায়ামোহ আৰু দুখ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ ভগৱানৰ চৰণে একমাত্ৰ আশ্ৰয়। তেওঁ ঈশ্বৰৰ সান্নিধ্যক জীৱনৰ শ্ৰেষ্ঠ ধন বুলি গণ্য কৰিছে, কাৰণ ভক্তৰ বাবে ভগৱানেই হৈছে সৰ্বস্ব। ঠিক আছে, তো এইটো লিখিবা। চোৱা ব্যাখ্যাটো কিমান শ্বৰ্টকৈ লিখিছোঁ। ঠিক আছে, তোমালোকক যদি 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে দিয়ে প্ৰশ্নটো, তেনেহ'লে তোমালোকে পৰীক্ষাত এইখিনি লিখিলেই হ'ব। আৰু বাকী তোমালোকে এই গোটেইখিনি লিখি পেলোৱা, গোটেইখিনি লিখি মুখস্থ কৰি পেলোৱা। ঠিক আছে, গোটেইখিনি লিখি পেলাবা তোমালোকে। পাছত দিছে সনক সনন্দ যোগী যাহাকো দিয়াই সকল নিগমে যাক বিচাৰি নাপায় তাৎপৰ্য বিচাৰ কৰা। তোমালোকক তাৎপৰ্য বিচাৰ কৰিবলৈ দিছে। তোমালোকৰ কাৰণে মই একেবাৰে চুটিকৈ লিখি আনিছোঁ। তোমালোকে এইদৰে লিখিবা যে এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান হৰিৰ মহিমা যে কিমান বিশাল আৰু গভীৰ সেই কথা প্ৰকাশ কৰিছে। সনক সনন্দৰ দৰে মহান যোগীসকলেও যাক সদায় ধ্যান কৰে আৰু বেদ উপনিষদৰ দৰে শাস্ত্ৰসমূহেও যাৰ মহিমাৰ অন্ত বিচাৰি নাপায়, তেওঁৱেই হ'ল পৰমেশ্বৰ হৰি। ইয়াৰ দ্বাৰা ভগৱানৰ মহিমা যে সাধাৰণ মানুহৰ জ্ঞান আৰু কল্পনাৰ ঊৰ্ধত সেই তাৎপৰ্যকে প্ৰকাশ কৰা হৈছে। হ'ব, এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা। একেবাৰে শ্বৰ্টকৈ লিখিছোঁ ন, ইয়াতকৈ তোমালোকে আৰু শ্বৰ্ট কৰিবলৈ নাযাবা, তেনেহ'লে তোমালোকে কিন্তু পৰীক্ষাত ফুল মাৰ্ক নোপোৱা। ঠিক আছে, গতিকে তোমালোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা। ষ্টুডেণ্টছ এতিয়া 6 নম্বৰত চোৱা। 6 নম্বৰত তোমালোকক দিছে যে বৰগীতটিৰ 4টা লক্ষণৰ বিষয়ে লিখা। ঠিক আছে, বৰগীতটোৰ 4টা লক্ষণ লিখি দিলেই হ'ল। তোমালোকে এইটো লিখিবা। বৰগীতটিৰ 4টা প্ৰধান লক্ষণ হ'ল, ষ্টুডেণ্টছ ইয়াত মানে উত্তৰটো দুবাৰ আহি গৈছে, তোমালোকে এইখিনি কাটি দিবা। ঠিক আছে, বা তোমালোকে এইখিনি কাটি দিবা, এইখিনি লিখিব নালাগে। মই পেকেটত যিখিনি লিখিছোঁ, মানে যিখিনি পেকেটৰ ভিতৰত ভৰাইছোঁ, এইখিনি তোমালোকে লিখিব নালাগে। ঠিক আছে, বৰগীতৰ 4টা প্ৰধান লক্ষণ হ'ল, এইখিনি তোমালোকে নিলিখিবা। ইয়াৰ পৰা তোমালোকৰ উত্তৰটো আৰম্ভ হৈছে। ঠিক আছে, তোমালোকক কি কৈছে যে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। তোমালোকে লিখিবা বৰগীতৰ 4টা লক্ষণ হ'ল বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত, ইয়াৰ ভাষা বজ্ৰাৱলী। এই গীতসমূহ ভক্তিমূলক আৰু ঈশ্বৰৰ মহিমা প্ৰকাশক। 4 লিখিবা নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত। ঠিক আছে, এইটো তোমালোকে লিখিবা। এতিয়া আমি ভাষা বিষয়ত কি দিছে আলোচনা কৰিম। ইয়াত তোমালোকক মাত্ৰ 2টা প্ৰশ্ন দিছে আৰু 2টা একেবাৰে সহজ সহজ হয়। ঠিক আছে, চোৱা তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। ঠিক আছে, এই যে শব্দকেইটা তোমালোকক দিছে, নাপাৱন্ত, কেনে, বৈলুসু, তুমি সে, জনেৰ, কহয়, এইবিলাকৰ আধুনিক ৰূপ লিখিবলৈ দিছে। ঠিক আছে, এইবিলাক প্ৰাচীন ৰূপ, আগতে এইবিলাক ব্যৱহাৰ কৰা হৈছিল অসমীয়া ভাষাত। ঠিক আছে, কিন্তু বৰ্তমান সময়ত এইবিলাক ব্যৱহাৰ কৰা হয়। নাপাৱন্তৰ জেগাত নাপাওঁ ব্যৱহাৰ কৰোঁ আমি, কেনেৰ জেগাত কেনেকৈ ব্যৱহাৰ কৰোঁ, বৈলুসু জেগাত হলু ব্যৱহাৰ কৰোঁ, তুমি সেই জেগাত তুমিয়েই ব্যৱহাৰ কৰোঁ, জনের জেগাত জনৰ বা লোকৰ, কহয় কৈ। হ'ব, এইটো ধুনীয়াকৈ লিখিবা। তাৰপিছত তোমালোকক দিছে যে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তোমালোকক উল্লেখ কৰিবলৈ দিছে। তোমালোকে এইটো লিখিবা যে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল, বা তলত ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত
কৰা হ'ল তোমালোকে উল্লেখ শব্দটো দিবা উল্লেখ শব্দটো তোমালোকে দি দিবা ইয়াত তোমালোকে ধুনীয়াকৈ দিবা ঠিক আছে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল তেনেদৰে তোমালোকে দিবা হ'ব তাৰপিছত তোমালোকে বৈশিষ্ট্যসমূহ লিখিবা যে ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা পশ্চিমী হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই ব্ৰজাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ কৰাৰ বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে এই ভাষাই উৰিষ্যা বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে হ'ব ষ্টুডেণ্টছ এইদৰে তোমালোকে ধুনীয়াকৈ